be good for me. Lately I was feeling like I need a purpose. But when you talk to me, give me the impression that I won't scratch your surface. And I could walk for days, searching for your praise. But is it even there to find? Is there a chance for me? Good morning guys, মই আজি গৈ আছোঁ ধনুৱাৰ বস্তি হোজাইৰ ভিতৰৰ গাঁও এখন। তো কিয় গৈ আছোঁ আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকক। নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। এতিয়া মই আছোঁ ধনুৱাৰ বস্তি। ইয়াতে আমাৰ হোজাই এফআৰইউ আৰু SOS চিলড্ৰেন ভিলেজৰ উদ্যোগত এইডছৰ ওপৰত এটা সজাগতা অনুষ্ঠান পতা হৈছে, ইয়াতে অনুষ্ঠিত কৰা হৈছে এইডছৰ সজাগতাৰ ওপৰত। তো আপোনালোক আহক, চাওক, আপোনালোকেও জানিব পাৰিব কেনেকৈ ৰোধ কৰিব পাৰি নিজক, এইডছ কেনেকৈ হয়। তো আপুনি সকলোবিলাক গম পাব, চাই থাকক মোৰ লগত ভিডিঅ'টো গোটেই। এইডছ কি এটা বেমাৰ, যিটো বেমাৰ একবাৰ হ'লে এতিয়া ভাল হয়। ইয়াতকৈ ডাঙৰ বেমাৰ হ'লে এতিয়া নাই। কৰোণা ভাল হৈ যায়, ভাল হোৱা দেখা দিছে আপোনালোকে। 7 দিন থাকিলে কৰোণা ভাল হৈ যায়, বেছি থাকিলে ভাল হয়। কিন্তু কৰোণা ইচ্ছাতকৈ ডাঙৰ বেমাৰ এতিয়াও হোৱা নাই। সেইকাৰণে মেডিচিন খাওক, ভাল নহয় কেতিয়া। সেইকাৰণে সেইটো সজাগ হোৱাৰ কাৰণে, তাৰে সজাগতা হোৱাৰ কাৰণে বিশ্ব এইডছ দিৱস পতা হয় আৰু সেইটোৰ লগতে সংগতি ৰাখি আমি আজি HIV টেষ্ট কৰিম আৰু HIV বেমাৰটো কেনেকৈ গম পাই হৈছে বুলি কি বস্তু এইটো? আমাৰ এতিয়া পূৰা ব্যস্ত আৰু ব্লাড লোৱাত। আপুনি কিহত ব্যস্ত? লিখাত অলপ লিখালিখিত ব্যস্ত আছোঁ। সিহঁতৰ পৰা চিগনেচাৰ ল'ব লাগে, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। অঁ, ৰেজিষ্ট্ৰেশ্যনখিনি কৰাই আছোঁ মই। লাষ্ট 2019 এন্ডিং এটা এনরোলমেন্ট হয়েছে আমার প্রোগ্রাম মানে জড়িত হয়েছে। করোনা তো চলছিল, বন্ধ ছিল এখন ধীরে একটু আমাদের টেলিভিশন প্রোগ্রাম হচ্ছে আমার পুরনো হয়ে 5 বছর যে এক্সিট হয়ে গেছে। মই এতিয়া আছোঁ হোজাই ICTC ডিপাৰ্টমেণ্ট, ইণ্টিগ্ৰেটেড কাউন্সিলিং এণ্ড টেষ্টিং চেণ্টাৰ। ইয়াৰে কাউন্সিলাৰ মহাশয়ৰ পৰা অলপ জানি লওঁ এইডছৰ বিষয়ে। আহক তেখেতক সোধোঁ। এইজন আমাৰ হোজাই ICTCৰ কাউন্সিলাৰ মহাশয়। তো এখেতৰ পৰা জানিব বিচাৰিম এইডছৰ ওপৰত। তো চাই থাকক। সকলোৱে জানো যে এইডছ বা HIV এইডছ বেমাৰ কেতিয়াও ভাল নহয়। আৰু ইয়াৰ ক্ষেত্ৰত কোৱা হয় আচলতে প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। আমি সজাগতাই এই বেমাৰৰ নিৰাময় হোৱাৰ মূল মন্ত্ৰ। HIV এইডছ, মই ফুল মিনিংটো কৈছোঁ। এইডছ হ'ল একুৱায়াৰ্ড ইমিউন ডেফিচিয়েঞ্চি চিণ্ড্ৰম। ইয়াৰ লক্ষণ বুলি ক'লে সাধাৰণতে HIV এইডছৰ লক্ষণটো বৰ জৰুৰী কথা নহয়, কাৰণ সকলো মানুহৰে HIV এইডছ হ'লে যে লক্ষণ থাকিব এনেকুৱা কথা নহয়। কিছুমান মানুহৰ লক্ষণ থাকে, কিছুমানৰ নাথাকে। লক্ষণকেইটা কেনেকুৱা হ'ব পাৰে? লক্ষণ বুলি ক'লে সজীৱ ওজন হঠাৎকৈ কমি যোৱা, বা কাহ, সঘনাই কাহ, জ্বৰ হৈ থাকিব পাৰে, এনেকুৱা কিছুমান লক্ষণ আছে। কিন্তু এইখিনি যে হ'বই এনেকুৱা নহয়। যিবিলাক মানুহৰ আচলতে ইমিউনিটি বেছিকৈ আছে, বডিত আমাৰ যিটো প্ৰতিৰোধ ক্ষমতা বুলি কোৱা ইমিউনিটি, তেওঁলোকৰ ক্ষেত্ৰত কেতিয়াবা লক্ষণটো দেখা পোৱা নাযায়। আচ্ছা, সেইকাৰণে মাত্ৰ আমি একমাত্ৰ ৰক্ত পৰীক্ষা কৰিহে HIV এইডছ বেমাৰ আছেনে নাই গম পাব পাৰে। HIV এইডছ বেমাৰটো প্ৰধানকৈ 4টা কাৰণত হ'ব পাৰে।
তাৰ ভিতৰত প্ৰথম অসুৰক্ষিত যৌন সম্পৰ্কৰ কথা ক'ম আমি। তাৰপিছত 2 নম্বৰটো আছে পিতৃ মাতৃৰ পৰা সন্তানৰ দেহলৈ আনিব, আৰু সন্তানটো যদি ডাঙৰ হয় সেইটো বেমাৰত যেনে এবাৰ সোমালে তো ডাঙৰ হ'লে সেইটো বেমাৰ থাকিয়ে যাব দেহাত। 3 নম্বৰটো ব্লাড ট্ৰেন্সফিউশ্যন বুলি কওঁ আমি, যে ৰক্তৰ দ্বাৰাই হ'ব পাৰে। এজনৰ ৰক্ত পজিটিভ মানুহৰ ৰক্ত যদি আন এজনে গ্ৰহণ কৰে তেতিয়াও হৈ যায়। আৰু 4 নম্বৰটো হ'ল IU বুলি কওঁ আমি, ইনজেক্ট ড্ৰাগ ইউজাৰ। মানে কিছুমান মানুহে নিচা নিজৰ চিৰিঞ্জৰ সহায়ত নিজৰ ভেইনত সোমাই লয় আৰু সেই নিডিল শ্বেয়াৰ কৰে, সেইবিলাক বন্ধুৰ মাজতে শ্বেয়াৰ কৰে। এনেকুৱা মানুহৰ HIV/AIDS বেমাৰ হ'ব পাৰে। মই এতিয়া আপোনাক এটা প্ৰশ্ন সুধিম। 2 নম্বৰ যিটো কাৰণ ক'লে মানে গৰ্ভৱতী মাকৰ পৰা বাচ্চালৈ আহিব পাৰে, তো গৰ্ভৱতী মাক যদি HIV পজিটিভ হয় তো সেই বাচ্চাটোক নোহোৱা কৰিব পাৰি নেকি? মানে বাচ্চাটো জন্ম হোৱাৰ পিছত বাচ্চাটো নাহে, মাকৰ পৰা যদি বাচ্চাটো নাহে, সেনেকুৱা কিবা ট্ৰিটমেণ্ট আছে নেকি? ঠিক আৰম্ভণিত যদি গম পোৱা যায় তেনেহ'লে বহুখিনি সংক্ৰমণৰ ক্ষেত্ৰত, সন্তানৰ সংক্ৰমণৰ ক্ষেত্ৰত বহুতখিনি লাঘৱ কৰিব পৰা যায়। আৰু এই ক্ষেত্ৰত বহুত সফলো হৈছে AIDS কণ্ট্ৰল ছ'চাইটি। কাৰণ আমি যেতিয়া মাতৃৰ যেতিয়া HIV পজিটিভ ওলোৱা বুলি গম পাওঁ, আজিকালিতো HIV/AIDS টেষ্ট কম্পালচাৰী হৈ গৈছে। যেতিয়া লেডি এজন প্ৰেগনেণ্ট থাকে তেতিয়াতো কম্পালচাৰী হৈ গৈছে। যদি আৰম্ভণিতে মাতৃজনে যদি টেষ্ট কৰে, HIV/AIDS টেষ্টটো কৰে, আমি তেতিয়া গম পাই যাম যে তেওঁৰ দেহত HIV/AIDS বেমাৰ আছেনে নাই। আৰু তেতিয়া আমি ART চেণ্টাৰলৈকে পঠাম। তাৰ ভিতৰত কেইটামান মেডিচিন আছে, তেওঁ যদি সেইখিনি ফ'ল' কৰে সন্তানলৈকে সংক্ৰমণৰ ক্ষমতা বহুতখিনি কমি যায়। আৰু এই ক্ষেত্ৰত অন্ধবিশ্বাস বা ভুল ধাৰণা যদি আমি ভাবোঁ, অন্ধবিশ্বাস বুলি ক'লে বহুত মানুহে ভাবে যে HIV/AIDS বেমাৰটো মহে কামোৰাৰ পৰা হ'ব পাৰে, যে HIV/AIDS পেচেণ্ট এজনক মহে কামুৰিলে মোৰ নাই, মোকো কামুৰিলে হ'ব নেকি? নাই, এনেকুৱা নহয় কেতিয়াও। বা HIV/AIDS ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ পিন্ধিলে বা একে লেট্ৰিন ব্যৱহাৰ কৰিলে, প্ৰস্ৰাৱগাৰ ইউজ কৰিলে, বাথৰুম ইউজ কৰিলে HIV/AIDS বেমাৰ নহয়। খোৱা লোৱা একেখন থালতে খালেও HIV/AIDS বেমাৰ নহয়। প্ৰিভেনশ্যন বুলি ক'লে HIV ক্ষেত্ৰত যিখিনি মানুহৰ অলৰেডি HIV/AIDS হ'ল, তেওঁলোকে যদি ৰেগুলাৰ ART মেডিচিন ফ'ল' আপ কৰি থাকে তেনেহ'লে তেওঁলোক সুস্থভাৱে বাচি থাকিব পাৰিব। আৰু যিবোৰ মানুহৰ এতিয়ালৈকে HIV/AIDS হোৱা নাই তেওঁলোকক কওঁ যে HIV/AIDS বেমাৰটো নিজে নিজে হোৱা বেমাৰ নহয়, এই বেমাৰটো কাৰোবাৰ পৰা লৈ অনা হয়। গতিকে সেইখিনি কাম নকৰিলে যিখিনিৰ পৰা HIV/AIDS বেমাৰটো হ'ব পাৰে তেওঁলোকে HIV/AIDS বেমাৰটো নোহোৱাকৈ বাচি থাকিব পাৰে। আৰু লগতে কওঁ যে যৌন সম্পৰ্কৰ ক্ষেত্ৰত এজন মাত্ৰ পৰিচিত আৰু বিশ্বাসী সংগীৰ লগতহে সম্পৰ্ক কৰক। অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা আঁতৰত থাকক, অৰ্থাৎ সকলো সময়তে কণ্ডম বা নিৰদ ব্যৱহাৰ কৰক। তেতিয়া HIV/AIDS পৰা আমি বাচি থাকিব পাৰিম। ধন্যবাদ। যিমানখিনি পাৰিছোঁ আপোনালোকক AIDS বিষয়ে জনাবলৈ চেষ্টা কৰিলোঁ। তো ভিডিঅ'টো যদি ভাল পাইছে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।